একদম ঠেলি ইমান চিনিয়ৰ মানুহ ঠেলি গাড়ীত উঠাই দিছে আজি আমাক আমি ধৰ্ণাত আহিছিলোঁ। ধৰ্ণাৰ আৰম্ভ নহওঁতে আমাক ৰাস্তাৰ পৰাই পুলিচে এৰেষ্ট কৰি আনিছে আৰু আমি ওচৰৰ ৰেষ্টুৰেণ্ট এখনত ধাবা এখনত সোমাইছিলোঁ চাহ খাব আৰু তাৰ পৰা আমাৰ মহিলা আৰু আমাৰ লগৰ এখেতক আমাক গোটেইবিলাকক এৰেষ্ট কৰি মাৰপিট কৰি ঠেলা হেঁচা কৰি আৰু এৰেষ্ট কৰি আনি আমাক এতিয়া বৰ্তমান মালিগাঁও থানালৈকে লৈ আহি আছে। এয়া মানে গণতন্ত্ৰৰ প্ৰতি এটা চৰম ভাবুকি বুলি কৈছোঁ। মহিলাৰ ওপৰত অত্যাচাৰ আমি কি দুখ কৰিছিলোঁ? আমাক যে এৰেষ্ট কৰি লৈ আহিলে আমিতো ধৰ্ণা আৰম্ভ কৰাই নাছিলোঁ নে আমি ৰেষ্টুৰেণ্টতে চাহ খাব আহিছোঁ। তেওঁলোকে কোনো ইনভেষ্টিগেশ্যন নকৰাকৈ আমাক অথৰাইজভাৱে আমাক এৰেষ্ট কৰি আনিলে। পুলিচি পাৱাৰ, বিজেপি পাৱাৰ, এয়াই বিজেপি পাৱাৰ, বুজিলে? আজি খিলঞ্জীয়াৰ ওপৰত এই অত্যাচাৰ এয়া চাওক, আমাক এনেকৈ ধৰি আনিছে। এয়া পুলিচ এখন মালিগাঁও থানা। আজি এই খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ। আজি প্ৰটেষ্ট প্ৰগ্ৰেম এটাত যাওঁতেই মহিলাকেইজনী প্ৰটেষ্ট হোৱাই নাই, তেতিয়াই আপোনালোকৰ এনেকৈ এই চাওক মালিগাঁও থানাত লৈ আহিছে। এই ছিনিয়ৰ মহিলা গল্টা মাৰি পেলাই এই ছিনিয়ৰ মহিলাক এনেকৈ হেৰি কৰিছে, লৈছে। আৰু এয়া চাওক কিমান মহিলা আছে।